আজি মই আপোনালোকক জনাবলৈ লৈছোঁ শনিবাৰৰ দিনাখন কৰিব পৰা এটা সৰু উপায়ৰ বিষয়ে, যাৰ দ্বাৰা বা যিটো উপায়ৰ দ্বাৰা আপুনি আপোনাৰ ঘৰখনত থকা নিগেটিভ এনাৰ্জিসমূহ আঁতৰ কৰিব পাৰে আৰু আপোনাৰ ঘৰখনলৈ সুখ, শান্তি আৰু সমৃদ্ধি আনিব পাৰে। শনিবাৰৰ দিনটো প্ৰভু শনিদেৱৰ নামত উৎসৰ্গিত। শনিদেৱ হৈছে ন্যায়ৰ দেৱতা। আপুনি যেনে কৰ্ম কৰে সেই কৰ্ম অনুসৰিয়ে শনিদেৱে ফল প্ৰদান কৰে। তাৰোপৰি শনিদেৱেই হৈছে একমাত্ৰ দেৱতা, যাৰ জৰিয়তে আপুনি অপাৰ ধন সম্পত্তিৰ গৰাকী হ'ব পাৰে। গতিকে পাৰিলে শনিবাৰৰ দিনটো আপোনালোকে মানি চলিবলৈ চেষ্টা কৰিব। এতিয়া আহকচোন শনিবাৰৰ দিনা কৰা সেই সৰু উপায়টোলৈ যাওঁ। শনিবাৰৰ দিনা এটা বাটিত অলপ চাউল ল'ব, ভাত খোৱা চাউল ল'ব। লৈ সেই চাউলখিনিৰ সৈতে সেই বাটিটো ঘৰৰ এডোখৰ জেগাত আপোনালোকে থৈ দিব। কোনো নিৰ্দিষ্ট জেগা বুলি কথা নাই, আপোনাৰ য'তে সুবিধা হয় তাতেই থৈ দিব। কোনো দিশ বুলিও কথা নাই, উত্তৰ, দক্ষিণ, পূব, পশ্চিম বুলি কোনো কথা নাই। আপোনাৰ য'তেই সুবিধাজনক বুলি ভাবে তেনেকুৱা জেগাতেই সেই চাউল ভৰ্তি পাত্ৰটো থৈ দিব। পাত্ৰ মনত ৰাখিব যাতে পাত্ৰটো মুকলি হৈ থাকে, মানে ঢাকি ৰাখিব নালাগিব। সেই চাউলৰ পাত্ৰটো আপুনি যি স্থানতে ৰাখে বা যি জেগাতে ৰাখে সেই জেগাতে নেক্সট শনিবাৰলৈকে থৈ দিব। নেক্সট শনিবাৰৰ দিনা সেই চাউলখিনি আপুনি ঘৰৰ বাহিৰত বা ঘৰৰ পৰা অন্য জেগাত দূৰত আৰু বা গেটৰ বাহিৰত যি সময়তে আপোনাৰ সুবিধা হয় সেই সময়তে আপুনি সেই চাউলখিনি চৰায়ে খাব পৰাকৈ এক সুবিধাজনক জেগাত ছটিয়াই দিব। ৰাতিপুৱা সোনকালে উঠি ছটিয়ালে ভাল হয়, কাৰণ তেতিয়া চৰাইবিলাকে খোৱা বস্তু বিচাৰি যিহেতু ঘূৰি ফুৰে, এই সময়ত আপোনাৰ চাউলটো কাৰো ভৰিতো নালাগে। গতিকে এনেকুৱা জেগাত ছটিয়াব যাতে তাত চৰায়ে সহজে আপোনাৰ চাউলটো খাবলৈ পায়। আৰু সেই চাউলখিনি ছটিওৱাৰ পাছত সেই পাত্ৰটোত পুনৰ এবাটি চাউল ভৰাই আকৌ আপুনি নেক্সট শনিবাৰৰ কাৰণে এসপ্তাহৰ কাৰণে থৈ দিব। এনেদৰে আপোনালোকে 4টামান শনিবাৰ কৰিব, মানে কৰিয়ে থাকিব। এটা কৰি এৰি নিদিব। এসপ্তাহৰ কাৰণে শনিবাৰে ভৰাব আৰু ইটো শনিবাৰে আপুনি নেক্সট শনিবাৰটোত চাউলখিনি চৰাইক দি দিব। আকৌ সেই বাতিটোত পুনৰ চাউল ভৰাব, আকৌ সেইটো থৈ দিব। আকৌ নেক্সট শনিবাৰ আহিলে সেই চাউলখিনি আকৌ চৰাইক দি দিব। এনেদৰে আপুনি নিয়মিতভাৱে 4টামান শনিবাৰ কৰক। তাৰপিছত দেখিব তেতিয়া আপোনাৰ ঘৰখনত থকা নিগেটিভ এনাৰ্জিবিলাক লাহে লাহে আঁতৰি গৈছে। নিগেটিভ এনাৰ্জি মানে হৈছে ধৰক আপোনাৰ ঘৰখনত হৈ থকা কাজিয়া পেচাল, বেমাৰ আজাৰ, আচম্বিতভাৱে হোৱা খৰচ, বিশেষত ঘৰৰ সদস্যসকলৰ মাজত মানে ঘৰৰ মানুহখিনিৰ মাজত কথাৰ অমিল বা ইজনে সিজনক দেখিব নোৱাৰা বা টকা পইচাৰ সমস্যা, এনেকুৱা এই সমস্যাবিলাক, এইবিলাকেই আচলতে নিগেটিভ এনাৰ্জি। এইবিলাক লাহে লাহে আপোনাৰ ঘৰখনৰ পৰা আঁতৰি গৈছে আৰু আপোনাৰ ঘৰখনলৈ সুখ শান্তি ঘূৰি আহিছে। লগতে ধন টকা পইচা আদি অহাৰ পথো মুকলি হৈছে। একেবাৰে সহজ আৰু সাধাৰণ উপায়, আপোনালোকে কৰি চাব, উপকৃত হ'ব। কিন্তু এবাৰ কৰি এৰি নিদিব। বেছি নোৱাৰিলেও অন্তত এমাহ মানে 4 সপ্তাহ কৰি চাব। লগতে শনিবাৰৰ দিনটো মানি চলিবলৈ চেষ্টা কৰিব। ধৰ্মত থাকিব। সেইদিনা কাকো বেয়া ব্যৱহাৰ নকৰিব, কাৰো প্ৰতি অন্যায় নকৰিব। দৰিদ্ৰজনক সেৱা কৰিব বা দৰিদ্ৰজনক সহায় কৰিব। পাৰিলে ৰঙা কলা আদি বস্তু দান কৰিব আৰু নিয়মিতভাৱে হনুমান চালিচা পাঠ কৰিব। ধন্যবাদ। জয় শ্ৰীৰাম, জয় শ্ৰী হনুমন্তই নমঃ।